Hi everyone, good morning. প্ৰথমতে ভোগালী বিহুৰ শুভেচ্ছা যাচিছো সকলোকে কাৰণ ভোগালী বিহু আহি আছে আৰু আজি তাকে অকমান কেনেকৈ কি কৰিছে শিৱসাগৰ একচুয়ালি ভোগালীৰ মেলা পাতিছে তো তাকে চাবলৈ যাওঁ বলক শিৱসাগৰ দলৰ মুখৰ আগতে এফালে মাইকী মেলা এইবোৰ আত্মসহায়ক গোটসমূহে মিলি পেলাই ইয়াৰ মাইকী মেলা পাতিছে শিৱসাগৰ শিৱ দলৰ মুখৰ আগত আৰু সেইফালে পুখুৰীটো আছে এইফালে ফুল চুল কিবা কিবি ওলাইছে কি আছে চাওঁগে মই ফুল চাবলৈহে আহিছোঁ আৰু প্ৰথমে বেলেগ বস্তু চাওঁ বা নাচাওঁ ডেকোৰেশ্যনটো ভাল লাগিছে মেজিৰ মিচিং খাদ্য ভিতৰত কাপোৰ আছে বোলে কাপোৰ চাওঁগে মেলালৈ গৈছিলোঁ চালোঁ ধুনীয়া লাগিলে তাত বস্তু কিবা ওলাইছিলে আপোনাৰ কাপোৰৰ পৰা আদি কৰি ফুলৰ পৰা আদি কৰি পিঠা পনা সকলোবোৰ আৰু ন্যূনতম এটা দামতে তেওঁলোকে বেচা কিনা কৰিছে বাৰু আৰু জেগাডোখৰ ভালেই লাগিলে ডেকোৰেশ্যনটো ধুনীয়া তাৰপিছত নেক্সট ইয়াৰ যদি কোনোবা আহিব বিচাৰে আহিব আৰু এতিয়া বিহু মানে মাঘী মেলাৰ দিন আৰু এটা আছে বাৰু কোনোবা যদি এতিয়া আহিব বিচাৰে ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় আহিব পাৰে শিৱসাগৰ শিৱদৌলৰ মুখৰ আগতে মেলাখন বহিছে ধুনীয়াকৈ আৰু তাতে পাবই আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম বেলেগ এটা ভিডিঅ'ত বেলেগ এটা কাৰণত বেলেগ এটা ঠাইত মই আজি ভাবিছিলোঁ যে ৰুদ্ৰসিংহৰ পাৰ্কখন চাই আহোঁ কিন্তু সময়টো খুব কম হ'ল আৰু আহিবলগীয়া হ'ল সেইকাৰণে আজিলৈ একো কৰা নহ'ল কিন্তু পিছলৈ যদি যোৱা হয় কোনখিনিত আছে কেনেকুৱা যিহেতু এতিয়া নতুনকৈ হেৰি কৰিছে প্ৰতিষ্ঠা কৰিছে তো ভিডিঅ'ত নিশ্চয় দেখুৱাম আকৌ এবাৰ ভোগালী বিহুৰ শুভেচ্ছা জানিছোঁ সকলোৱে ভালকৈ থাকক আৰু মাঘ বিহুত আকৌ লগ পাম চাগে কেনেকুৱা কি হয় চাই লওঁ আজিলৈ সামৰিছোঁ